এক মাজুলী আহি গাছ মূত্ৰ বিসৰ্জন চলি গৈছে। এইখনে হ'ল লখিমপুৰটো মানে মাজুলী যিটো এইখন সংযোগী ব্ৰিজ। মই নাৰায়ণপুৰ গৈ আছোঁ। এইফালে নহয় নেকি? এইফালে নাৰায়ণপুৰ নহয়, এইটো এতিয়া আমি আছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টৰ মাটিত। মিচিংসকলৰ ট্ৰেডিশ্যনেল মদ জলদস্যু পাই গ'লোহি আমি নিমাতী ঘাট 8:30 ফুৰি আছিলোঁ। যেন তেন পাইছে আৰু আজি গৈ আছোঁ লখিমপুৰ। আৰু লগত আছে এইফালে অৰিন্দম, এইফালে আছে অংকুৰ। এই বন্ধু দেই মানে কেছটো কি হ'ল, আমি পাই গ'লোহি এতিয়া মাজুলী আৰু এতিয়া কমলাবাৰী ঘাটত আছোঁ। অৰিন্দম নহয় অনুভৱ আছে নাম নাই। ত' আমি গৈ আছোঁ লখিমপুৰৰ নাৰায়ণপুৰ, হয় নাই? লখিমপুৰ ডিষ্ট্ৰিক্ট নাৰায়ণপুৰ। কেলৈ যাম কি কথা মটৰ ব্লগত গৈছোঁ। বাকী আমাক গাভৰুক নমাইলোঁ। ডাইৰেক্ট মাজুলী আহি গাছ মূত্ৰ বিসৰ্জন চলি গৈছে। এইফালে উত্তম, এইফালে আমাৰ এজন এইটো গোটেই ৰেইনকোট পিন্ধি আহিছে য'ত। এইফালে আছে ৰঞ্জিতা বাইক, পালচাৰ, গাভৰু, এইফালে হিমালয়ান, এইফালে 250 শংকুৰ। তাৰপৰা এইখন চাওক আজি পূৰা খতৰনাক হৈছে, টপ বক্স লগাই, হয় নাই মই ভাই? এই মজা। তো আগৰ ভিডিঅ'ত মানে যিটো হেলমেট দেখিছিলে ন, এতিয়া আজি মানে সেইটো হেলমেট লগাই আহিছোঁ, নতুন হেলমেটটো। তো এইটো হেলমেটৰ মানে ফাৰ্ষ্ট মটৰ ব্লগ ছেটআপ এতিয়া কৰিছোঁহে, গতিকে অলপ অডিঅ' চডিঅ' প্ৰব্লেম হ'ব পাৰে। তো যদি কিবা হয় আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। বাকী গাইজ আজিতো আহি মজা লাগিছে। তো লাহেকৈ আপোনাৰ উদ্দেশ্যটো কম আগত গৈ চব ফুল খঙত আহি গ'ল। এতিয়া পাই কমলাবাৰী আৰু চব ধুনীয়াকৈ পেট পূজাটো কৰিলোঁ মানে ৰাতিপুৱা ব্ৰেকফাষ্টটো। এইফালে উত্তম বাই আছে ফুড ব্লগাৰ, পুৰা ধুনীয়া। আৰু এইকেইটা কি খাইছেনে? মজা হা অলপ খাই লওঁ, তাৰপিছত আমি গৈ আছোঁ লখিমপুৰ। যোৱা আমাৰ সেইফালৰ পৰা দুটা ৰাস্তা আছে, ডিব্ৰুগড় হৈ বগীবিল হৈ যাব পাৰে, কিন্তু সেইটো চাইডে গ'লে মানে বহুত লং হৈ যায় মানে ৰাস্তাটো। আমি মানে শ্বৰ্টকাট মাৰিলোঁ, সেইকাৰণে আমি মাজুলী হৈ যাম। এইফালে এতিয়া আমি যাম আৰু এটা ঘাটলৈ, যিটো ঘাটেদি এইফালে আকৌ ব্ৰহ্মপুত্ৰৰ ইটো পাৰ হ'ব লাগিব। ইটো পাৰ হৈ আমি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ পাই যাম। তাৰপিছত আমি ডাইৰেক্ট লখিমপুৰ ডিষ্ট্ৰিক্টত সোমাই যাম। এতিয়া মাজুলী আহি পাওঁ ন, চাৰিকাষে বিল দলনি এইবোৰ দেখা পাওঁ, মজা লাগে। কিন্তু বাৰিষা ছিজন হ'ব ন, তেতিয়া আৰু মজা লাগিব। মানে ফুল বাৰিষাটোতো গোটেই পানী হৈ থাকিব, কিন্তু যেতিয়া অলপ মানে লাহে লাহে ড্ৰাই ছিজনটো খতম হ'ব ন, তেতিয়া মজা লাগিব। তো এইফালে চব গোটেই টাৰ্ণিং মানে ৰাস্তা বনাইছে। সেইফালে চব পূৰা ডাঙৰ বহল ৰাস্তা মানে এইটো মেবি চাগে এইটো 4 লেন হ'ব, নাইবা 2 লেন ভাল হাইৱে হ'ব আহল বহল। কিন্তু যেতিয়া এইটো হৈ যাব ন, মজা লাগিব কিন্তু দেই। ৰাস্তাটো কিমান আছিলে এইটো জাষ্ট ইমানটো ঠেক, আৰু এতিয়া ইয়াৰ মানে প্ৰায় 5 গুণ বেছি। এইফালে 3টা ৰাস্তা, এইফালে 3টা ৰাস্তা, কিন্তু জাষ্ট সোনকালে যে কমপ্লিট হওক। আমাৰ সেই যিটো যোৰহাটত বা যিটো মানে শিৱসাগৰ যিটো 4 লেন গৈছে ন, সেইটো নিচিনা যাতে অৱস্থা হৈ পেলাই পৰি নাথাকে। আৰু এইফালে চাওক ধূলি, মাজুলী কৈছিলে ধূলি আহি গ'ল গোটেই, উপায় নাই গাইছ। এইফালে চাই লওক ৰাইট চাইডে আপোনালোকৰ, এইখনে হ'ল লখিমপুৰটো মানে মাজুলী যিটো এইখন সংযোগী ব্ৰিজ বনাই আছে ন, এইখন বনাই আছে। তো ডাঙৰ খুঁটা দি আছে, চাই লওক। তো ৰাইট চাইডে, তো এইফালৰ পৰা এইফালে যাব। তো এইখন চাই লওক, ৱা পূৰা কাম চলি আছে মানে। মেবি গাইছ ঘাট পাইছেই নি, অলপ অফ ৰোড ষ্টাৰ্ট হৈছে। ক'ত আহিছোঁ আজি। তো এই গাড়ীৰ কাৰণে জেগাই নাই, দুখন গাড়ীটো নাযাবই, ক্ৰছ কৰিবলৈকে দিগদাৰ হ'বতো। পোৱালিটো দেখিছে নাই, চব ঘাটটো পাইছেই মানে যিটো ঘাটৰ কথা কৈছিলোঁ। নামটো নাজানো, নামটো অলপ পিছত কৈছোঁ, কিন্তু বহুত ভিতৰত আছে দেই ঘাটটো। কিন্তু মানে কেছটো কি হৈছে, আমাৰ দুজন অলৰেডি যোৰহাটত থাকি আহিলে, কিন্তু উপায় নাই। আমাৰ দেৰি হৈছে একচুৱেলি, ইভেণ্টৰ কাৰণে দেৰি হৈছে। আমাৰ 1:30 বজাৰ পৰা ইভেণ্ট আছে, 1:30 বজাত পাবগৈ লাগিব। মানে এটা ইভেণ্ট আছে মানে লখিমপুৰ নাৰায়ণপুৰত, তো তালৈ গৈ আছোঁ। চব গোটেইখিনি মানে আমাৰ ক্ৰিয়েটৰ্ছ, হয় নাই? য়েছ। তো এই ঘাটটোৰ নাম হ'ল, আপোনালোকক দেখাই দিছোঁ, চেনিমৰা পথালি পাৰ ঘাট। মৰ্ণিং 7:20 পৰা থাকে ফেৰী, তাৰ ইভিনিং থাকে 12:20 পৰা একদম লাষ্ট 5টালৈকে। তো গাইছ, তো এতিয়া আমাৰ মানে প্ৰায় 10:30 বাজিলে। তো ইয়াৰ নেক্সট ফেৰীখন আছে 11 বজাত। আমি আধা ঘণ্টামান ৰ'ব লাগিব ইয়াত, তাৰপিছত আমাৰ যাত্ৰা আকৌ আৰম্ভ হ'ব নাৰায়ণপুৰ। যিহেতু আধা ঘণ্টা ৰ'ব লাগিব ন, সেইকাৰণে মই খাই আছোঁ চানা। এইফালে আমাৰ এই খাইছে কণী, গণ্ডগোল নলগোৱাটো। আৰু কি আপুনি কি খাইছে? কণী। মই খাইছোঁ এতিয়া ডিম। কিন্তু আপোনাৰ কাৰণে কোনটো ভাল হ'ব? এইটো চাওক, এইটো একো নাই, ফ্ৰেছ হয়, ৱাটাৰ হয় এইটো একচুৱেলি। চাই লওক, এইটো 40 টকা ল'ব। মিচিংসকলৰ ট্ৰেডিশ্যনেল মদ, চাইমদ।
ছেকেণ্ড ফেৰীখন ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া আমি এখন পাৰ হ'লে পাই যাম লখিমপুৰ। তিনিখন ডিষ্ট্ৰিক্ট পাৰ হৈছো। তো আমি এতিয়া যিখন নদীত আছো এখন হ'ল একচুৱেলি ব্ৰহ্মপুত্ৰ নহয়, এখন হ'ল সোৱণশিৰি ন, সোৱণশিৰি হয়। ইফালে গৈ পেলাই নি ব্ৰহ্মপুত্ৰৰ লগত জইন হ'বগৈ। তো আমাৰ জলদস্যু অংশমান ভাই কথাটো কৈ দিছে, থেংক ইউ ছ' মাছ। জলদস্যু পাব্লিক হেল্থ নদীখন ইমান বহল ন, সেইকাৰণে আমাৰ বেছি টাইম নালাগিব, প্ৰায় আধা ঘণ্টাত পাই যামগৈ। এইফালে কমলাবাৰী ঘাটত আহোঁতে আমি এঘণ্টা লাগিলে। এইফালে মানে আহিলোঁ প্ৰায় 40 মিনিট মানে লাগিলে, এইটো পাৰ পৰা আহিলোঁ। এইটো হ'ল পথালিপাৰ ঘাট। তো এতিয়া আমি আছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টৰ মাটিত আৰু এয়া চাওক লখিমপুৰ ডিষ্ট্ৰিক্ট আপোনালোকৰ মুখৰ আগত। আৰু উত্তৰ পাৰতো আমাৰ এতিয়া খুব কমেই হয় আৰু সেইটো কাৰণে মানে সদায় এইটো ছাইডৰ প্ৰতি সদায় কিউৰিচিটিটো থাকে। আৰু যেতিয়া দক্ষিণ পাৰলৈ আহোঁ ন কিবা এটা ভাল লাগে মানে। তো এইটো ছাইড মানে সদায় আকৰ্ষণ কৰি থাকে মোক। তো মানে আগতে মানে মই ভাবোঁ যে এইফালেনো জেগাবোৰ কেনেকুৱা হ'ব, কি কথা মানুহবোৰ কেনেকুৱা হ'ব, মানে বহুত জানিবলৈ মন যায়। তো এইফালে চাওক JCB ষ্ট'ৰতে পাই গ'লোঁ আমি হাইৱে। তো এতিয়া আছে বিহপুৰীয়া 1 কিলোমিটাৰ আৰু নাৰায়ণপুৰ 11 কিলোমিটাৰ। মানে ঘাটৰ পৰা নাৰায়ণপুৰলৈ প্ৰায় 20 কিলোমিটাৰমান হ'ব চাগে। তো ভাল লাগিছে গাইজ। তো এইফালে এখন নদী চাওক, এখনো মেবি সোৱণশিৰি নদীয়ে নেকি। তো এইফালে চাওক এয়া লখিমপুৰ পৰিৱেশ। ৱাও, এজনে লখিমপুৰ যদি এইটো ছাইডৰ পৰা চাই আছে এই নদীখন নামটো কি হয় কমেণ্ট কৰি জনাব। মোৰ এয়া পালোহি আমি বিহপুৰীয়া। এইফালৰ পৰা কোনোবা চাই আছে কমেণ্ট কৰক বিহপুৰীয়া। তো ইয়াত এটা গাইজ ক্লক টাৱাৰ আছে, আপোনালোকে চাওক বিহপুৰীয়া ক্লক টাৱাৰ। তো এইখিনি এইফালে গুচি গ'ল, যে কেলৈ ৰ'বা মই নাৰায়ণপুৰ গৈ আছোঁ। এইফালে নহয় নেকি? এইটো ৰাস্তা। মই সেই ইনষ্টাগ্ৰামত দিছিলোঁ ষ্টৰি। এইফালে নাৰায়ণপুৰ নহয়, এইটো ৰাস্তাত সোমাই দিলে হ'ব ন? ভাল লাগিলে দিয়া। শ্বুট হৈ আছে চাবা গুচি গ'ল। মা এইডোখৰ জেং এটা হ'ল মানে কেছটো কি হ'ল, অথনি যে আপোনালোক ক্লক টাৱাৰটো দেখাইছিলোঁ, ক্লক টাৱাৰৰ পৰা একচুৱেলি আমি ৰাইটত যাব লাগিছিলে, আমি গ'লোঁ লেফ্টত। তো কেইটামান মানে এইটো লেফ্টৰ ৰাস্তাদি বহুত আগত গুচি গ'ল। তাৰপাছত এতিয়া মোৰ প্ৰব্লেম এটা হৈ গ'ল চাওক বাইকখনৰ। এই চাওক বাইকখনৰ এক্সেল পকাই এইটো চাইডে, এইবাৰ এইফালেও ঘূৰে মানে এইটো চাইডে কেবুলটো মানে কিবা ছিগি থাকিলে চাগে। তো এইফালে কি ফাটাফাটি ৰাস্তা পাই গ'লোঁ চাই লওক। আৰু বেছি টাইম নাই, অলপ লখিমপুৰ ৰাস্তা চলাই মজাটো লৈ লওঁ। তো আকৌ পুৰণা দিনৰ মানে স্পীডে ঘূৰি আহিছে, যেতিয়া মানে বুঢ়ী মাইকী লগত আছিলে এইটো চাইডে আহিছিলোঁ কামত, তেতিয়া আহা মানে এইফালে চওক। গাইজ তো পাই গ'লে আমি নাৰায়ণপুৰ। তো কেতিয়া ঘপকৈ পালেহি মানে গমেই নাপালোঁ। তো এইকেইটা আগতে আহি উপস্থিত, মই গমেই পোৱা নাছিলোঁ। তো ইয়াতে হ'ব মানে আজি ইভেণ্ট একচুৱেলি। এতিয়া চাওক প্ৰায় 85 কিলোমিটাৰ চলালোঁ। যদি আমি বাহিৰত আহোঁ ন ইয়াতকৈ বহুত বেছি হ'ব। পানী বহুত আহিলোঁ ন, সেইখিনি চলোৱা নহ'লে। তো প্ৰায় 50 কিলোমিটাৰ আমি পানীতে আহিলোঁ। তো এইটো ফাইনেলি পাই গ'লি। তো এইফালে আমি চাই ল'ম, গোটেইখিনি আহিলোঁ ইয়াত। তো ইয়াত আমি ফ্ৰেছ হ'ম ধুনীয়াকৈ, তাৰপিছত গোটেইখিনি ওলাই যাম ইভেণ্টলৈ। নাৰায়ণপুৰ আহি পেলাই এতিয়া আমি পাই গ'লহি অৰিন্দম ভাই ভনীয়েকৰ ঘৰ। ভণ্টি হয়নে? ইয়াৰ ভনীয়েকৰ ঘৰ। নাৰায়ণপুৰ মাধৱদেৱ ইউনিভাৰ্চিটিৰ ওচৰত এটা মানে সৰু ইভেণ্ট আছে, তালৈ মানে আমাক গোটেইখিনিক মাতিছিলে। তো এইখিনি কেইটৰ চাই লওক, চবৰে বাইক মানে ইয়াত ৰখাই দিছে। আজি এইটো ভিডিঅ' ইমানলৈকে থাকিব, বাকী নেক্সট ভিডিঅ'ত গম পাব কিয় মাতিছিলে, কি কথা, ইভেণ্টটোৰ কথা নেক্সট ভিডিঅ'ত আপোনালোকক ভালদৰে জনাম। আৰু আজি কাহিনী ইমানেই, আৰু বাকীখিনি ইতিহাস। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যদি চাই ভাল পালে লাইক কৰিব, যদি চেনেলত নতুন ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। ধন্যবাদ, বাই বাই, জয়।